চাপৰ ধীৰঘাটস্থ নাগৰাজ ধাবাৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ দাবীত চাপৰ বিলাসীপাৰাত জিলাত আমচুৰ সংবাদমেল। প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিং ডাঙৰীয়া তেখেতে যেতিয়া মুখ্যমন্ত্ৰী আছিল তেখেতে এটা কথা আমাৰ চাপৰ ৰাইজক অৱগত কৰিছিল যে এই চাপৰত যাতে কোনো ধৰণৰ হুৰা বিপণী খোলা নহয় আৰু এই বিষয় লৈ আমাৰ চাপৰ শালকচা ধীৰঘাট পুঠিমাৰী সকলো ৰাইজে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আৰু বিভিন্ন দল সংগঠনে ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল। কিন্তু আমি দেখা পাইছোঁ চাপৰ আৰু শালকচাৰ যি মদৰ বিপণীবিলাক আছিলে তেখেতৰ অনুজ্ঞাপত্ৰ প্ৰায় বাতিলৰ দিশত। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় এই যে চাপৰৰ পৰা অলপ দূৰত ধীৰঘাট পুঠিমাৰী যি গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তৰ অন্তৰ্গত 17 নং ঘাইপথৰ একেবাৰে কাষত নাগ অইন তথা নাগৰাজ ধাবা তেখেতে মুকলিভাৱে এই সুৰাৰ বিপণী খুলি তেখেতে ৰমৰমীয়া ব্যৱসায় কৰি আছে। ইয়াক আমাৰ সকলো ৰাইজে বিভিন্ন সময়ত বিভিন্ন আন্দোলন কৰিও এই সুৰাৰ বিপণীখন বাতিল কৰিব পৰা নাই। গতিকে আজি আমি বিলাসীপাৰা জিলা আমচুৱে আমাৰ ধুবুৰী জিলাৰ উপায়ুক্ত মহোদয়ক আমি অনুৰোধ কৰিছোঁ যদি অনতিপলমে এই নাগৰাজ ধাবাখন বন্ধ কৰি দিয়া নহয় বা অনুজ্ঞাপত্ৰ যদি বাতিল নকৰে তেনেহ'লে আমি বিলাসীপাৰা জিলা আমচুৱে গণতান্ত্ৰিকভাৱে ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ বিভিন্ন সময়ত আমি ফেচবুক তথা মিডিয়াৰ মাজেদি আমি গম পাওঁ তথা আমি গম পাইছোঁ বিগত দিনত সেই নাগৰাজ ধাবাৰ পৰা বহুতজনে সুৰা পান কৰি ঘাইপথত এক্সিডেণ্ট হ'ব লগা হৈছে, মৃত্যুৰ মুখত পৰিব লগা হৈছে। গতিকে আমি ইয়াক জোৰদাৰেৰে আমি বিৰোধিতা কৰিছোঁ আৰু অনতিপলমে যদি এই নাগৰাজ ধাবাৰ অনুজ্ঞাপত্ৰ যদি বাতিল নকৰে তেনেহ'লে আমি ইয়াত তীব্ৰভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। চাপৰ পৰা আলি আকবৰ ৰিপৰ্ট বি নিউজ আছাম।